ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু সজাগতা সভা সম্পন্ন। সমাজৰ অত্যন্ত প্ৰহৰী স্বৰূপ সাংবাদিকসকল কেৱল সংবাদ সংগ্ৰহ আৰু প্ৰেৰণতে ব্যস্ত থকাৰ সমান্তৰালভাৱে বিভিন্ন সময়ত ৰাজহুৱা স্বাৰ্থ জড়িত অথবা জনহিতকৰ কাম কৰি আহিছে। তাৰ অংশ হিচাপে ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত আৰু পশ্চিম ধেমাজি শাখা সাহিত্য সভাৰ লগতে ধেমাজি জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সহযোগত বৃহস্পতিবাৰে বৃহত্তৰ পশ্চিম ধেমাজি অঞ্চলৰ ঘোগোহা উচ্চ মাধ্যমিক বিদ্যালয়ত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত হৈ যায়। এই উপলক্ষে পুৱা 11 বজাত ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰে পৰিচালনা কৰা সভাৰ আঁত ধৰে ধেমাজি জিলা সাংবাদিক সংস্থাৰ সম্পাদক জীৱন কোঁৱৰে। বৃহত্তৰ অঞ্চলটোৰ ভিতৰুৱা গাঁৱৰ শোচনীয় যাতায়াত ব্যৱস্থা, যান-বাহনৰ ভাড়া বৃদ্ধি, দূৰত্ব আদি কেতবোৰ কাৰণত গ্ৰামাঞ্চলৰ ৰাইজে উপযুক্ত সুবিধা নোপোৱাৰ অভিযোগৰ ভিত্তিতে এনে কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। আৰু ইয়াৰ ৰাইজ আগবাঢ়ি আহিছে হেৰি কৰিবৰ কাৰণে তেওঁলোকে স্বাস্থ্যৰ বিষয়ে সজাগতা হ'বৰ বাবে আৰু তেওঁলোক বিশেষকৈ যথেষ্টখিনি ট্ৰিটমেণ্ট তেওঁলোকে পাবলগীয়া আছে। কাৰণ এইডোখৰ ইয়াৰ পৰা সদৰলৈ যথেষ্টখিনি দূৰ হয়, যাতায়াতৰ দুৰ্গম ব্যৱস্থা, যাতায়াতৰ শোচনীয় অৱস্থাৰ কাৰণে তেওঁলোকে আৰু আজিকালি যথেষ্ট ভাড়া বৃদ্ধি হৈছে। ইয়াৰ পৰা সদৰলৈ অহা যোৱা কৰা মানে এজনত অকল যাতায়াতৰ খৰচতে 300 টকা খৰচা হয়। তেনে ক্ষেত্ৰত আকৌ ডাক্তৰৰ লগত আৰু ঔষধ পাতিৰ লগত এনেকৈ যথেষ্টখিনি খৰচা হয়। এনেকুৱা ধৰণৰ কেইবাটাও কথা চিন্তা কৰি আমি পশ্চিম ধেমাজি এই ভিতৰুৱা অঞ্চলত আমি এটা বিনামূলীয়া স্বাস্থ্য সজাগতা শিবিৰ আৰু পৰীক্ষা শিবিৰ এটা অনুষ্ঠিত কৰিছিলোঁ। আজি আমি ইয়াত তেখেতলোক আহিছে, আমি বিনামূলীয়াকৈ ঔষধ বিতৰণৰ ব্যৱস্থা কৰিছোঁ। তেখেতলোক আহি তেখেতলোকে স্বাস্থ্যৰ পক্ষে যথেষ্টখিনি জ্ঞান লাভ কৰিছে। আমাৰ জইণ্ট ডাইৰেক্টৰ যুটীয়া স্বাস্থ্য সঞ্চালকে আহি কিখিনি বিনামূলীয়া সুবিধা আছে, ডিপাৰ্টমেণ্টেলি যিখিনি সুবিধা আছে সেইখিনি তেওঁলোকক খুব সুন্দৰকৈ বুজাই দিছে। এই বিনামূলীয়া স্বাস্থ্য শিবিৰ উদ্বোধন কৰে ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ সৌৰভ কুমাৰ গগৈয়ে। ভাষণত তেখেতে স্বাস্থ্যৰ যতন আৰু বৰ্তমান সময়ত হোৱা অসুখৰ বিষয়ে উল্লেখ কৰে। ধেমাজি মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ যোগেন দাসে সজাগতা সভাত ধঁপাত ব্যৱহাৰৰ অপকাৰিতা আৰু গৰমকালি হোৱা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত আলোকপাত কৰে। সভাত ধেমাজিৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ লক্ষ্য কুমাৰ সন্দিকৈ, মেডিচিন বিশেষজ্ঞ ডাক্তৰ নয়নমণি দত্ত, চিকিৎসক ডাক্তৰ অমিত পেগু, ডাক্তৰ অন্মেষা দেউৰী, ডাক্তৰ নবীন কলিতা, ডাক্তৰ দীপশিখা বৰা, ডাক্তৰ আচল কুম্বাং আদিয়ে অংশগ্ৰহণ কৰি বৃহত্তৰ পশ্চিম ধেমাজি অঞ্চলৰ 1.5 শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে। শিবিৰত ঘোগোহা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰিংকুমণি গোহাঁই, ধেমাজি প্ৰেছ ক্লাবৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা, ঘোগোহা হাইস্কুল প্ৰধান শিক্ষক ৰবীন্দ্ৰ বৰুৱা, জ্যেষ্ঠ সাংবাদিক প্ৰদ্যুম্ন ভৰালী, মন বিকাশ বৰগোহাঁই, পৱন বৰুৱা, শুভ চুতীয়া আদি কেইবাগৰাকীও জিলা সাংবাদিক সংস্থাৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে। পশ্চিম ধেমাজি শাখা সাহিত্য সম্পাদক ডক্টৰ অচ্যুত গগৈয়ে অতিথিসকলক আদৰণি জনোৱাৰ লগতে ভিতৰুৱা এই পিছপৰা অঞ্চলত এনে পদক্ষেপ লোৱাৰ বাবে সকলোকে ধন্যবাদ জনায়। আমি আজিৰ দিনটো সাংবাদিকতা কাম আমি পৰিহাৰ কৰি এই পশ্চিম ধেমাজি দুৰ্গম অঞ্চলত যে এটা যাতায়াত ইয়াৰ পৰা 15-20 কিলোমিটাৰ ধেমাজিলৈ যাব লাগিব, যাতায়াত গাড়ী ঘোঁৰাও বহুত কম। ইয়াৰ পৰা এজন ৰোগী বা এজন লোকে স্বাস্থ্য দেখাবলৈ গ'লে সদৰত যথেষ্ট খৰচ হ'ব, 300 টকা 200 টকাত ওপৰত যাব। গতিকে এইখিনি কথা লক্ষ্য ৰাখি আমি ধেমাজি জিলা সাংবাদিক সন্থা আৰু পশ্চিম ধেমাজি সাহিত্য সভাই এই পশ্চিম ধেমাজি দুৰ্গম অঞ্চলত আজি ঘোগোহা হাইস্কুলত এই স্বাস্থ্য সজাগতা শিবিৰটো অনুষ্ঠিত কৰা আমি স্থিৰ কৰিছিলোঁ। আৰু গতিকে ইয়াত ৰাইজৰ যথেষ্ট সহযোগিতা আগবঢ়াইছে আৰু সংখ্যক লোক আহিছে। আমি সাংবাদিকতাৰ মাজতে স্বাস্থ্যৰ প্ৰতি যতন ৰাখি ৰাইজৰ বাবে আমি এটা কিছু সময় চিন্তা কৰাৰ বাবে এই উদ্দেশ্যে এই স্বাস্থ্য সজাগতা শিবিৰটো আয়োজন কৰিছিলোঁ। ধেমাজিৰ পৰা অশ্বিনী কুমাৰ দুৱৰাৰ ৰিপৰ্ট, দ্য ষ্টাৰ নিউজ।